নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আজি মই তৰুলতাই আপোনালোকৰ আগত অন্য এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু সেই ৰেচিপিটো হ'ল মুঠিয়া পিঠাৰ এটা ৰেচিপি। আহকচোন কেনেকৈ বনালোঁ চাওঁ। প্ৰথমতে আমাক লাগিব পিঠাগুড়ি আৰু পিঠাগুড়িখিনিত মই এনেদৰে পানী দি এনেকৈ সানি ল'লোঁ আৰু ইয়াত মই দিম এতিয়া নিমখ। নিমখ দিছোঁ মই আৰু এতিয়া এইখিনি ভালদৰে সানি ল'ম। এনেদৰে সানি লৈছোঁ আৰু আনফালে মই জুইত এনেকৈ কেৰাহী এখন পাতি দিছোঁ, তাত পানী দি অকণমান পিঠাগুড়ি ছটিয়াই দিছোঁ। এনেধৰণৰ চাওক, কেৰাহীখন অলপ ডাঙৰ হ'লে ভাল হয়। আৰু এতিয়া মই মিশ্ৰণখিনিৰ পৰা লাড়ু বনাই এনেদৰে পানীখিনিত দি যাম। এনেদৰে পানীখিনিত আমি দি যাম এটা এটাকৈ লাড়ু। চাওক, এনেদৰে দি লৈছোঁ। এনেদৰে গোটেইখিনি মই ইয়াত দি লৈ ঢাকোন মাৰি দিম আৰু এইখিনি মই উতলিবলৈ দিম। এয়া উতলাৰ পিছত মই এইখিনি আপোনালোকক ছাৰ্ভ কৰি দেখাইছোঁ। চাওক, ইয়াৰ লগতে মই দিছোঁ ইয়াত গাখীৰ আৰু চেনি। খাবলৈ বহুত সোৱাদ হয়, আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। মুঠিয়া পিঠাৰ ৰেচিপি। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।